নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱী আৰু মই হিমাশ্ৰী। আপোনালোক সকলোকে আমাৰ এই চিষ্টাৰ্ছ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত পাতিম ফেশ্বন, ডিজাইন, পেইণ্টিং, ক্ৰাফ্ট, হেল্ডি ডায়েট আৰু বহুতো ৰেচিপি আৰু অন্যান্য বহুতো। গতিকে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। গতিকে আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি লৈ আহিছোঁ এটা ক্লথ ডিজাইনিঙৰ ভিডিঅ' দেখাওঁ আপোনালোকৰ কাপোৰটো। এখন চাদৰ, চুবুৰী কটনৰ চাদৰ, ইয়াৰ গোটেই গাতে ৱৰ্ক কৰা আছে। কাপোৰটোৰ আগতে বনোৱা হৈছিলে, লকডাউনত যিহেতু আমি সময় পালোঁ কমপ্লিট কৰি পেলালোঁ আৰু আপোনালোকক দেখুৱাব পাৰিছোঁ। ইয়াৰ এই চাদৰখনৰ লগত মেখেলা হ'ব এইখন হৈছে ৰ'জ চিল্কৰ মেখেলা। সেইটো একেটাই ডিজাইন দিয়া হৈছে। এটা লাইন পাৰি বনাইছিলোঁ আমি। পাৰিটো এতিয়ালৈকে কাটি পেলাই চাদৰত লগোৱা হোৱা নাই। এইটো হৈছে পাৰিটো। এনেকৈ কেইবাটাও আছে, ইয়াতে 8টা পাৰি আছে। 8টা পাৰি তলিতে লগাইছোঁ। এইটো কাটি কাটি পেলাই চাদৰত লগাম। হোৱাইট চাদৰত লগালে চাগে বেছি ভাল লাগিব। গতিকে আপোনালোকে কেনেকুৱা দেখিছে নাজানো, মোৰ কিন্তু খুব পচন্দ লাগিছে পাৰিটো। আৰু এইটো হৈছে ইয়াৰ মেখেলা পাৰি। ইয়াত 2টা আছে। এইটো আমি লকডাউনৰ টাইমতে বনাইছোঁ। এতিয়ালৈকে চাদৰত লগোৱা নাই। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আমাৰ আপোনালোকে বনোৱা এই কাপোৰ দুযোৰ চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বাই বাই।